Hi guys, আপোনালোকৰ ভালনে? This is NLB Presents video. আমি এটা ভিডিও আপলোড কৰিছো। আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব আৰু কৰিব আমাৰ সাবস্ক্ৰাইব। Hello guys, এই কবলৰ টান পাইছে মই কৰিছো। আপোনালোকে চাই হয়তো ভাল পাব। তাই আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু ট্যাগ your friends আৰু তলত যে বেল আইকনটো আছে সেইটো আৰু এতিয়া আমি যাওঁ আমাৰ ভিডিঅ'টোলৈ যাওঁ। বাপৰে বাপ দেৰি হ'ল বোলে। হেল্ল' এই নহয় মোৰ শনিপাত আছে সেইকাৰণে যাব নহয় শনিপাত যামেই তাৰমানে সেইকাৰণে তোমাক বাবা কৈছিলে তোমাক মই যিমান লাগে সিমান দিম গম পাইছে না বাপৰে বাপ হয় টাকাত ধাৰ যাকে আৰু উপায় নাই নমস্কাৰ নমস্কাৰ আৰম্ভ কৰিছো দেৰি হ'ল নেকি ঠাণ্ডাৰ কথা আছে না সেইকাৰণে ক'ত ক'ত নাই বেয়া হ'ল নেকি ল্যাপটপটো চাৰ্জ আছে নাই আপুনি আর আরম্ভ করিব পারা তুমি চাইছে না ল্যাপটপটো চাৰ্জ আছে না নাই আছে আছে ফুল চাৰ্জ কলা পাঠাকে স্মরণ করে হরি বল হরি বল হরি হৰি বল নেকি আরে বইলার মুরগি স্মরণ করে হরি বল হরি বল হরি স্বর্গ মঙ্গল মঙ্গল কে শিবে সর্বসাধিকে রাতি হলি শরিয়াত মুতে ওম নমস্তে 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 ওম সাহা সূর্যটা স্টিলৰ নে প্লাষ্টিকৰ প্লাস্টিক জয় লাগৰ বতলকে স্মৰণ কৰি হৰি বল হৰি বল হৰি বল আরে মিছাল ভাজাকে স্মৰণ কৰি হৰি বল হৰি বল হৰি বল খাই মজা লাগে আরে ঠিক না মিছাইল বাজা এতিয়া শুরু কৰবা লাগে চুরি কৰিব লাগে বস্তুটো ৰখি আছো ভাত খাবা পৰা নাই হয়নে ঘৰৰে একো কৰো না আৰম্ভ কৰো বস্তুবোৰ হাত ধৰি যাবা চাই যাবা শুনি কেনেকুৱা কি কথা কৈছি বৰ্তমান কলি যুগ ন মানে বস্তুটো কেনেকুৱাকে কি আছে এইবিলাক আমি তাৰমানে জানিব লাগিব ঠিক আছে মই এতিয়া কামটো আৰম্ভ কৰি দিওঁ না পাৰি পারি এইখন চিনাইও হৈছে নেকি এই মানে এইটো চিনেমা আছে আগতে চিনেমান চাই লওঁ নেকি সিনেমা চাই শনিবার আনছিল বড় তাই মানে বাহুবলী এইটো কি আছে বাহুবলী 3 টো এনে চাওঁচা মানে কৰি আছে বাহুবলী 3 আছে মোৰ তাতে মানে বাপরে বাপ ও শুনিনা পাঁচশালীৰ কথা শুনা সৰ্বজন আপনি কম এ ঘৰে ঘৰে শুনি পাঠ কৰাই এটি খন আৰু যি ঘৰত শনি পূজা তোমালোকে টানি থাকিবা এইখন টানিম অ কৰে শনিবাৰে ই ঘৰত পিতিৰি বাইকৰ পিছত কি বাইক আজিকালি দিন যে দেখি যায় বাপরে বাপ বাইকের পিছে পিছে আরে উল্টা যুগৰ উল্টা কথা অই উলোটা কই ঘুরে মটৰটো বেয়া হলি তাকো নুঘূৰে অ গাই গৰু দি হাল বাই হালুৱা গৰু দুৱে ঐ তৰ ফুচুৰি মৰ ফুচুৰি হ'ব বাদ দিয়ক মেল ধৰৰ কি বনাই ল্যাপটপটো হৈ গ'ল আপনি পড়াশোনা শুনি আছো অ তৰ ফুচুৰি মৰ ফুচুৰি
দূৰ সমান টানিবা ঐ মত্তা পিলা বুলি তত্তা পিলা খোজাওতে কাৰণ হ'ল বা ইমান জানে মজা আমি জানো ছাৰ মই জানোতো এই লেটা ভেটা গফৰ লগত যিবিলাকে মানে শনি পূজা খাই ফুৰে হা ভোগ খাই ফুৰে তেওঁলোকে আদি অন্ত গোটেইখিনি কথা জানে জানো ছাৰে যে গীতা পঢ়িব আহিছে আমাৰ মনটো ভাল লাগিছে একদম মানে আরে গাঁও ভাল গৈছে নে নালাগিব কি, হা? ছাৰ হেৰি নিমন্ত্ৰণ কাই কৰিছে? মই কৰিছো না। ভাতটো হৈছিল ঠিক আছে তো? আপুনি গাঁৱটোত গৈছে বিৰাট গোন্ধ পাইছো একদম শুই মাছ মাছ ওলাইছে কি যে কয় না শব্দ মাৰি আছে এই ধৰা গছত চয়কুৰি কঁঠাল অৰুৱাৰ গছত ঐ ষষ্ঠীৰ দিনা গধূলি মতি ৰাততো কি হ'ল নাকানো ছাৰ বাল্টিং লাগিব নেকি চকুৰ পানী পেলাকে এইবিলাক মই খাইছো বহুত খাইছো আগতে এইবিলাক আপুনি কওক অ কি হৈছে? এই নকওঁ কিয়? কি হৈছে? ও বেলেগ হকলে কি একাদানি গুনিয়ে বল মতটো কিন্তু জানাই না আমি গিয়া বেকাৰ কানো জানি আছো আও আম কাটা কটাৰী কঁঠাল কাটা দা ও পূজাৰ দিনা ডেকা ডেকেৰীৰ কেম্বা কৰে আৰু ছাগালে জেলেকে বাঘৰ গাল সৃষ্টি উল্টি যা ও ডাঁত টকেৰি হত আপি পলাই গুচি যা কি কবি আৰু মাছ মাংসৰ বজাৰ কত অভাৱ নাই দুই কোনো এটা গাঁঠি হাত মেলিলে আৰু এই কচু কাটাওতে কটাৰী ভাঙে ইলক পিন্ধিলা গুণে সেইকাৰণে চাকু ল'ব লাগে ঐ মৰা পিতক চক খোৱালা এডাল কালালা হাপে ইমানতে অন্ত আমি ৰাইজক সৈধ্যনিত দি মানে কৈ দিম আৰু নে কি কয় বহুত বাৰীৰ কথা আছে। বখাত বাতি কথা আছে আৰু আমাৰ পেটটো মাৰবাই আছে চাহ চাহাত নাটা মাৰি আছে চাহ খাব লাগে চিংৰাই দি বৰ হত লাগে আজি সৈধ্যনি দিলো নেকি জয় বেবেৰে ছাগলকে উমৰণ কৰি হৰিবল 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 ওম নমস্তুতে সাহাপুরি গালপুরি ওমপুরি অমরেশপুরি এই বছর মনে করে মারা গেছি উতার কাপুর পরিষ্কার কাপুর ঋষি কাপুর শশী কাপুর জয়া হেমা পুষ্পা দিব্যা ভারতী আছিল তাই এতিয়া মারা গেছি আপিবিলাক কাপোৰৰ খৰচ একেবাৰে কমি গেছি 1 মিটাৰ কাপোৰে যি 2 জোৰ 3 জোৰ কাপোৰ চিলে তাৰে আৰু এখন টেবুল কটো চিলে লৈছি ফোন কৰাৰ উৎপাদত জিঅ' মোবাইলত মেছেজ দিবা ধৰছি ফোন মাৰবা ধৰছি হোৱাটছআপ কৰবা ধৰছি বাতৰ মন মৰি বছৰ উঠি গেছি ওম যত আনিছম জয় কোৱাৰকে হুমৰণ কৰি হৰিবল আৰু এই অসিব লোকে স্মৰণ কৰি হৰিবল